নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি আজি আহিছোঁ কাজিৰঙা অৰ্কিড পাৰ্ক চাবলৈ। কলেজৰ পৰা এটা ফিল্ড ট্ৰিপ আছিল, সেইবাবে আমি সকলোখিনি আহিছোঁ কাজিৰঙা অৰ্কিড পাৰ্কলৈ। আৰু ইয়াত আমি প্ৰজেক্ট বনাব লাগিব ইয়াৰ ওপৰত, সেইবাবে অহা হৈছে। চাওকচোন বাটত এইবিলাক দোকানবিলাক দেখিছোঁ, কিমান ধুনীয়া ধুনীয়া বস্তু দেখিছেনে। দেখিয়ে মানে কিনো লাগি গৈছে, কিন্তু বস্তুবিলাকৰ বহুত দাম আৰু সকলোবোৰ কিন্তু হেণ্ডমেড হয় দেই। আৰু খুব ভাল লাগে ন হেণ্ডমেড বস্তুবিলাক ব্যৱহাৰ কৰি। আৰু মোৰো আছে দুটামান, আৰু মোক কিবা এটা আনিছোঁ বাৰু, আপোনালোকক দেখুৱাম বাৰু পিছত, শেষৰলৈকে চাব। আৰু এয়া লাইন পাতি আমি গৈ আছোঁ, যিহেতু লাইন পাতি যাব লাগিব। বহুত ষ্টুডেণ্ট গৈছে, সেইটো বাবে লাইন পাতি যাবলৈ দিছে, তেতিয়াহে মানে ভাল হয়। চব নহ'লে আগাদিয়াকৈ গুচি গ'লে বুজোৱা মেলাটো অসুবিধা হ'ব। তাত যিহেতু গাইড থকা হ'ব আৰু গাইডে আমাক চবখিনি বুজাই গৈ আছে ন, সেইটো কাৰণে। কিন্তু এণ্ট্ৰেঞ্চ হয়, তো খুব ধুনীয়া আছিল দেখিছেনে গেটটো। আৰু আমি সোমালোঁ প্ৰথম অৰ্কিড পাৰ্কতে। আৰু এই অৰ্কিড পাৰ্কত বিভিন্ন ধৰণৰ অৰ্কিড দেখা হৈছে, আৰু ইয়াত 400+ অৰ্কিড ৰখা হৈছে ন। আপোনালোকে আহিলে চাব পাৰিব, আৰু সকলোবোৰ আহিব চাবলৈ। এখন অখিল গগৈ নিৰ্মিত হয়, আৰু খুব ধুনীয়াকৈ ইয়াত ৰাখিছে অৰ্কিডবিলাক, আৰু বিভিন্ন ধৰণৰো আছে। তো মই পিছলৈ গৈ থাকে আপোনালোকে দেখিব, বিভিন্ন ধৰণৰ ইয়াত বহুত বস্তু দেখুৱাবলৈ পাব, আৰু মানে দেখিব আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে যদি নিজে চাব বিচাৰে তেনেহ'লে আপোনালোকে এবাৰ কাজিৰঙা ভিজিট কৰিব, তো আপোনালোকে চাব পাৰিব। আৰু এইজোপা হৈছে মানে পৃথিৱীৰ সকলোতকৈ ডাঙৰ কপৌ ফুল হয়। নামটো ইয়াত লিখি থোৱা আছে, দেখিছেই নহয়। আৰু এইপাহ বহুত ওখ হয় ক'বলৈ গ'লে, কিন্তু ইয়াত আমি যাওঁতে ফুল লাগি থকা নাছিলে, কিন্তু ইয়াত লাগে ফুল। তো আমাৰ যোৱা দিনাখন লগা নাই। আৰু এয়া বিভিন্ন ধৰণৰ থাকে ন এয়া, আৰু লগতে আমাক গাইডে বুজাই গৈ আছিলে কোনজোপা কি হয়, ক'ত কেনেকৈ কৰা হয় সেইবিলাক। আৰু আপোনালোকে আহিলেও গাইডে বৰ ধুনীয়াকৈ বুজাই দিব। ইয়াত গাইড পোৱাই যাব, আৰু গাইডে সকলোবোৰ তথ্য আপোনালোকক সুন্দৰভাৱে বুজাব। আৰু ইয়াত চাওকচোন এইবিলাক কি ধুনীয়া ধুনীয়া দেখিছেনে। নামবিলাক ইয়াতে লাগি থোৱা আছে, চাইণ্টিফিক নেম আৰু নৰ্মেল নেমো লিখি থোৱা আছে। আপোনালোকে চাই যাওক, তেতিয়া গম পাব। আৰু বিভিন্ন ধৰণৰ প্লেণ্ট আছে, মানে বহুত আছে। আৰু চাই যাওকচোন আপোনালোকে কিমান ধুনীয়া হয়। আৰু মই এতিয়া ভইচ অভাৰ কৰিছোঁ, তেতিয়া মানে মই ভিডিঅ' মানে এনেকৈ বনাইহে গৈছিলোঁ, মানে ভিডিঅ'টো ইউটিউবত দিম বুলি ভবা নাছিলোঁ, সেইবাবে মই এনেকৈয়ে লৈছিলোঁ ভিডিঅ'টো। মানে সেইটো কাৰণে হ'লেও মানে পিছত চালোঁ যে এইখিনি দিব পৰা যাব, যিহেতু আপোনালোকেও জানিব পাৰিব বিভিন্ন ধৰণৰ কথা, সেইবাবে মই এনেকৈ দি গ'লোঁ। সেয়া এটাৰ পিছত গৈ আছোঁ, চব গৈ আছে দেখিছেনে। আমাৰ গাইড সেয়া এয়া গাইডে আমাক বুজাই গৈ আছিলে। তো কোনবিধ কি কৰে, কেনেকৈ কি কৰা হয়, আৰু অৰ্কিডৰ পাতটোৰেও মেডিচিন বনোৱাত তৈয়াৰ কৰা হয়, মানে মেডিচিন বনোৱাত সহায় হয়। আৰু তো সেয়া বুজাইছিলে মেডিচিন বনাই বুলি। তো সেয়া আৰু এয়া আহিলোঁ আমি কাপোৰ চাবলৈ। ইয়াত কাপোৰৰো ব্যৱস্থা কৰা হৈছে সুন্দৰভাৱে চাবলৈ। আৰু এয়া তাঁতশালত বৈ আছে কাপোৰ বিভিন্ন ধৰণৰ, আৰু এয়া বিভিন্ন ধৰণৰ বস্তু মানে কাপোৰ ভৰাই থোৱা হৈছে। তো এয়া বিভিন্ন ধৰণৰ বোৱা কাপোৰ আছে, মিচিং কাপোৰ আছে, কাৰ্বি জনগোষ্ঠীৰ কাপোৰ আছে, আমাৰ অসমীয়া কাপোৰ আছে, সকলোবিলাক কাপোৰ ইয়াত সুন্দৰভাৱে থোৱা হৈছে। এয়া হৈছে অসমীয়া ৰেচম কাপোৰৰ বাবে যিবিলাক তৈয়াৰ কৰা হয় ৰং, সেইবিলাক ক'ৰ পৰা বনোৱা হয়, মানে কোনটো ফুলৰ পৰা লোৱা হয়, সেয়া দেখুওৱা হৈছিলে। তো এইখিনিও আমাক দেখুওৱা হৈছিলে।
আৰু এয়া আহিলোঁ আমি পুৰণি সা সামগ্ৰীবিলাক চাবলৈ আৰু এয়া চাওকচোন আৰু এইখন আছে পুৰণা দিনীয়া দৰ্জা ৰজা মহাৰাজাৰ ব্যৱহাৰ কৰা তো এইখন ইয়াত ধুনীয়াকৈ ৰখা হৈছে আৰু এইবিলাক বিভিন্ন ধৰণৰ বস্তু আছে পুৰণা বাচন বৰ্তন আদি এইবিলাক ৰখা হৈছে পাকঘৰৰ সামগ্ৰী বৰশী বোৱাৰ সামগ্ৰী আৰু খেতি পথাৰত ব্যৱহাৰ হোৱা কিছুমান বস্তু এইবিলাক ইয়াতে থোৱা হৈছে আৰু এইটো হৈছে ফটো গেলেৰী পুৰণি আমাৰ অসমৰ যি কীৰ্তিচিহ্ন প্ৰাচীন কীৰ্তিচিহ্ন আছে সেইবিলাক ইয়াত ৰখা হৈছে ফটো হিচাপে ইয়াত বান্ধি ধুনীয়াকৈ থৈ দিছে কোনটো ক'ত আছে এইবিলাকো চালোঁ আমি তো আপোনালোকেও চাই যাওক আৰু এইবিলাক চোৱাৰ পিছত আমাৰ তাত সাংস্কৃতিক অনুষ্ঠানো হৈছিলে তাতো আমি চাবলৈ গ'লোঁ তাত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছিলে আৰু আপোনালোকেও চাওকচোন কি ধুনীয়াকৈ প্ৰদৰ্শন কৰা হৈছে আপোনালোকে আহিলেও এয়া চাবলৈ পাব গোবিন্দ নাৰায়ণ Goy moja que pabegi de pulina bebe yo inota koi thakube uno ke nopo deo মানুহে নাহে অসমৰ বাহিৰৰ বহুত মানুহ আহে পৰ্যটক চাবলৈ আৰু এজন হৈছে কৰ্ণাটকৰ মানুহ তেওঁ এটা গান গাইছিলে আৰু খুব ভাল লাগিছিল শুনি আৰু এনেকৈ আমাৰ দিনটো আজি পাৰ হ'ল আৰু আগলৈও ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব আৰু শেষত দুখনমান ফটো লগাই দিছোঁ গ্ৰুপ আৰু আজিলৈ আহিছোঁ বাই বাই